বাবাহঁত চব ভালে আছা মই বেছি কথা নকওঁ আজি মচলপুৰত আহি এটা কথা ঘোষণা কৰি দিলো যে অক্টোবৰত আমাৰ ইয়াত বিটিচিত আকৌ এবাৰ বিটিআৰ চৰকাৰ হ'ব হ'বনে নাই যোৱা বছৰ অকণমান কিবা এটা খেলি মেলি হ'ল এইবাৰ মই হাগ্ৰামা ডাঙৰীয়াক ডাইৰেক্ট কৈছো যে এইবাৰ অক্টোবৰত বিটিআৰ চৰকাৰ হ'ব হ'বনে নাই আপোনালোকে সকলো আশীৰ্বাদ দিব না মই বেছি কথা নকওঁ মই মোৰ মুখেৰে কৈছো বিপিএফ লং লিভ ঠিক আছে ধন্যবাদ গতিকে ছাৰক মই আগতে অকণমান কৰিছিলো এতিয়া যিহেতু ৰাইজ আছে ইয়াত অকণমান আপোনালোকক দেখাইছো ভালে আছে সরকার আইধরে নাই খায় হ্যাঁ কি আইধরে নাই সরকার কাটিত করছে না মানে সেপ্টেম্বর ইউপিপিএল আউট না একশম আউট হয়নি নাই মাছে নাই হয়নি নাই বেশিদিন নাই মানে সেপ্টেম্বর মাহত ইউপিপিএল নাই আর মাত্র একবার অক্টোবৰত আমি ইয়াতে ইউপিপিএল ছাত্ৰ পাতিব দেই চবে আহিব কম দেই আকৌ এবাৰ চবে পিপিএফ দেই এইবাৰ মই আমাৰ অসম চিফ মিনিষ্টাৰ ডাঙৰীয়াক মাতিছে অকণমান আশীৰ্বাদ দিব কাৰণে না আশীৰ্বাদ চিলি অকণমান আশীৰ্বাদ দিব ছাৰ দেই চিফ আমাৰ চিএম ছাৰ